নমস্কাৰ সৰস্বতী পূজাৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে সৰস্বতী দেৱীৰ স্বামী কোন সৰস্বতী দেৱীৰ স্বামী কোন উত্তৰ দিছে এ মহাদেৱ বি বিষ্ণু সি ব্ৰহ্মা আৰু ডি নাৰদ ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপচনত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচনৰ ভিতৰত আমাৰ চাৰিটা উত্তৰৰ ভিতৰত হেয়া হ'ব সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে ব্ৰহ্মা সৰস্বতী পূজাক আন কি নামেৰে জনাজাত উত্তৰ দিছে এ লক্ষ্মী পূজা বি বিদ্যা পূজা সি শ্ৰী পঞ্চমী পূজা আৰু ডি সৰস্বতী পূজা ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপচনত ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ হেয়া হৈছে আমাৰ সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে শ্ৰী পঞ্চমী পূজা নেক্সট প্ৰশ্ন হৈছে সৰস্বতী দেৱীৰ প্ৰিয় ৰং কি সৰস্বতী দেৱীৰ প্ৰিয় ৰং কি অপচনত দিছে বগা বি হালধীয়া সি নীলা আৰু ডি ৰঙা ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপচনত ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ হেয়া হৈছে বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে হালধীয়া নেক্সট প্ৰশ্ন হৈছে সৰস্বতী দেৱীৰ পুত্ৰৰ নাম কি গতিকে কি কৈছে সৰস্বতী দেৱীৰ পুত্ৰৰ নাম কি উত্তৰত দিছে এ বিকুদৰ বি স্বয়ম্বৰ মনু সি বালি ডি অৰ্জুন ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপচনত ইয়াৰ শুদ্ধ উত্তৰ বা কাৰেক্ট আনসাৰ অপচন নাম্বাৰ হেয়া হৈছে বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে স্বয়ম্ভু মনু গতিকে স্বয়ম্ভু মনু হৈছে সৰস্বতী দেৱীৰ পুত্ৰৰ নাম নেক্সট প্ৰশ্ন হৈছে সৰস্বতী দেৱীৰ বাহন কি কি অপচনত দিছে এ ৰাজহাঁহ বি ফেঁচা আৰু হাঁহ সি ময়ূৰ আৰু ৰাজহাঁহ ডি ময়ূৰ ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচনত হেয়া হৈছে সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে ময়ূৰ আৰু ৰাজহাঁহ মনত ৰাখিব ময়ূৰ আৰু ৰাজহাঁহ হৈছে সৰস্বতী দেৱীৰ বাহন নেক্সট প্ৰশ্ন হৈছে সৰস্বতী দেৱীৰ সৃষ্টিকৰ্তা কোন সৰস্বতী দেৱীৰ সৃষ্টিকৰ্তা কোন উত্তৰত দিছে এ মহাদেৱ বি বিষ্ণু সি ইন্দ্ৰ আৰু ডি ব্ৰহ্মা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচনত হেয়া হৈছে ডি ইজ দা কাৰেক্ট আনসাৰ অৰ্থাৎ ব্ৰহ্মা মনত ৰাখিব সৰস্বতী দেৱীৰ সৃষ্টিকৰ্তা কোন বুলি আহিলে কি হ'ব শুদ্ধ উত্তৰ ব্ৰহ্মা ইজ দা কাৰেক্ট আনসাৰ অতি প্ৰয়োজনীয় প্ৰশ্ন কৈ আছে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নেক্সট প্ৰশ্ন হৈছে মাতা সৰস্বতী দেৱীৰ আন নাম কি কি ইয়াত সোধা হৈছে মাতা সৰস্বতী দেৱীৰ আন নাম কি কি ইয়াত উত্তৰত দিছে এ লক্ষ্মী বি ত্ৰিদেৱী চি গায়ত্ৰী আৰু ডি বি আৰু চি দুয়োটা ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপচনত ইয়াৰ কাৰেক্ট আনসাৰ বা শুদ্ধ উত্তৰ হ'ব হেয়া হৈছে ডি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে বি আৰু চি দুয়োটা অৰ্থাৎ মাতা সৰস্বতীৰ আন নাম কি সেয়া হয় ত্ৰিবেদী বুলিও কোৱা হয় বা গায়ত্ৰী বুলিও জনা যায়